সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত আনমোল এপ্লিকেশ্যনত প্ৰেগনেণ্ট ওমেন ৰি-ৰেজিষ্ট্ৰেশ্যন আৰু এবৰ্চন হ'লে আপডেট কেনেকৈ কৰে সেই বিষয়ে আলোচনা কৰিম। আনমোল এপ্লিকেশ্যনত প্ৰেগনেণ্ট ওমেন আৰু চাইল্ড ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেই বিষয়ে দুটা ভিডিঅ' আপলোড কৰা আছে। যদি কোনোবাই সেই ভিডিঅ' দুটা চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোক উপকৃত হৈছে বুলি ভাবে, তেন্তে মোৰ ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি আপোনালোকৰ মতামতসমূহ জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া আমি ফাৰ্ষ্ট ষ্টেপত প্ৰেগনেণ্ট ওমেন ৰি-ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেই বিষয়ে আলোচনা কৰিম। তো আমি লগইন কৰি লওঁ। লগইন কৰাৰ পিছত আমি ক'লৈ যাম, ডাটা এণ্ট্ৰি যাম। ডাটা এণ্ট্ৰি এলিজিবল কাপল। তো ইয়াতে 3 নম্বৰ অপশ্যনটো আছে ৰি-ৰেজিষ্ট্ৰেশ্যন। টোটেল ৰেকৰ্ড আছে 222 ডি হৈ আছে। তো এই গোটেইখিনি ৰেকৰ্ড, এই ৰেকৰ্ডখিনি গোটেইখিনি আফটাৰ ডেলিভাৰী ইয়াতে শ্ব' হ'ব। তো ডেলিভাৰী ডেট যদি আপডেট কৰে তেতিয়া ৰেকৰ্ডটো ইয়াতে গুচি আহিব। ইয়াতে আমি চাওঁ টোটেল ৰেকৰ্ড 222 আছে। এই গোটেইখিনি ডেলিভাৰী হোৱা ৰেকৰ্ড। তো এতিয়া আমি চাৰ্চ কৰি দিলে মানুহজনে আহি যাব। আই ডি দি পেলাই আমি চাৰ্চ কৰি দিছোঁ। ইয়াতে মানুহজনৰ ৰেকৰ্ডটো আহি গৈছে। অনিতা টপ। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ৰেকৰ্ডটো ফেটচিং হৈ আহি গৈছে। ইয়াতে চাওক ডেলিভাৰী ডেট শ্ব' হৈ আছে 13 জানুৱাৰী 19ত ডেলিভাৰী হৈছিলে। তো এইখিনি ডিটেইলছ আমি ভৰাই দিয়াৰ লগে লগে আমাৰ এইটো ক'ত যাব, এলিজিবল কাপলত গুচি যাব। তাই এলিজিবল হৈ যাব। তাৰপিছত এলিজিবল কাপলৰ পৰা আমি ট্ৰেকিং কৰি মানুহজনীক প্ৰেগনেণ্ট ওমেন ৰেজিষ্ট্ৰেশ্যন কৰি দিম। তো ইয়াৰ আগতে আমি চাই লওঁ, যদি মানুহজনী চাৰ্চ কৰোঁতে নোলায়, এইটো প্ৰব্লেম বহুতৰে আহে, তেতিয়া কি কৰিব? আমি চাৰ্চ কৰোঁতে ওলাই গ'ল মানুহজনী, ডেলিভাৰী হৈ আছে। তো আমি বেক কৰি চাম। তো যদি ছাপ'জ মানুহজনী ওলোৱা নাই, আমি কি কৰিম? বেক কৰি ডেছবৰ্ডত গুচি যাব। ডেছবৰ্ডত গৈ ইয়াতে চাৰ্চ অপশ্যনটো আছে, এইটো চাৰ্চ। তো চাৰ্চ অপশ্যনত গৈ পেলাই আপোনালোকে চাৰ্চ কৰি দিব। ইয়াতে যদি আৰচিএছ পৰ্টেল বা আনমলত যদি এণ্ট্ৰি হৈ আছে মানুহজনী, তেতিয়া ইয়াতে ওলাবই। তো ইয়াতে 3টা পাৰ্ট আছে, ইচি, মাদাৰ ইনফেণ্ট, চাইল্ড। এতিয়া আমি কি বুলি চাৰ্চ কৰিম? মাদাৰ, প্ৰেগনেণ্ট ওমেন চাৰ্চ কৰিম। তেতিয়া আমি মাদাৰত ক্লিক কৰি ল'ব লাগিব, মাদাৰ। তো এই মানুহজনী আই ডি দি দিম। মই এটা আই ডি দি দিছোঁ, দি পেলাই চাৰ্চ কৰিছোঁ। ইয়াতে চাওক, চাৰ্চ কৰি দিয়াৰ লগে লগে মানুহজনী আহি যাব। আহি অহাৰ লগে লগে ইয়াতে চাই ল'ব ৰেকৰ্ডটো। ইয়াতে চাওক ডেলিভাৰী ডেট, মানুহজনী ডেলিভাৰী হৈ আছে। PNC পিৰিয়ডৰ কাৰণে আহিছে। নেক্সট ডিউ হ'ব মানুহজনী PNC পিৰিয়ড। তো এইখিনি চাই ল'ব। যদি ডেলিভাৰী ডেট আপোনাৰ আপডেট হোৱা নাই, তেতিয়া ইয়াতে কি আহিব? ANC পিৰিয়ড। সেইটো চাই ল'ব। তেতিয়া আমি কি কৰিম? ডেলিভাৰী আপডেট কৰি ল'ম। ডেলিভাৰী আপডেট কৰাৰ লগে লগে মানুহজনী ৰি-ৰেজিষ্ট্ৰেশ্যন আহি যাব। তেতিয়া আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন গৈ পেলাই চাৰ্চ কৰি দিলে পাই যাব। নিশ্চয় বুজি পাইছে। এতিয়া আমি ক'ত যাম? ডাটা এণ্ট্ৰি, এলিজিবল কাপল। এলিজিবল কাপল ৰেজিষ্ট্ৰেশ্যনত চাই লওক। এলিজিবল কাপল ট্ৰেকিঙত কিমান আছে? 3 আছে। এইটো কিমান আছে? 3 আছে। তো এইটো যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিম, তেতিয়া ইয়ালৈ গুচি আহিব, সৰু হৈ যাব। চাই ল'ব। ৰি-ৰেজিষ্ট্ৰেশ্যন আই ডি দি পেলাই আমি চাৰ্চ কৰি দিওঁ, আহি গৈছে ৰীনা টপ। ডেলিভাৰী ডেট শ্ব' হৈ আছে। ডেট অফ ৰেজিষ্ট্ৰেশ্যন, এই ডেটটো হ'ব
যেতিয়া এলিজিবল কাপল সেকেন্ড টাইম ৰেজিষ্ট্ৰেশ্যন হ'ব সেই ডেটটো হ'ব ডেটটো দি দিছোঁ September 10 বাকি কিনে আছে RCS ID শো হৈ আছে নেক্সট আহিব সিরিয়াল নাম্বার অফ ইচ ইন RCS ৰেজিষ্টাৰ RCS ৰেজিষ্টাৰত সিরিয়াল নাম্বার কিমান আছে তেন নেম আহি গৈছে কারেন্ট এজ আহি গৈছে এজ এট মেৰিজ দি দিব বেংক একাউন্ট ডিটেইলছ নো কন্টিনিউ কৰি দিব সিলেক্ট আশা সিলেক্ট হৈ থকা নাই কন্টিনিউ হাজবেন্ডৰ ডিটেইলছ আহি গৈছে কারেন্ট এজ হাজবেন্ডৰ এজ 8 মিনিটস অটোমেটিক আহি যাব বেংক একাউন্ট ডিটেইলছ এড্ৰেছ এখিনি আছে মোবাইল নাম্বাৰ যদি কাৰেকশ্যন কৰিব লাগে তেতিয়া দি দিব পাৰিব কাৰেকশ্যন কৰি দিব পাৰিব সিলেক্ট ৰিলিজন হিন্দু কাষ্ট ইকোনমিক স্ট্যাটাস এতিয়া ইয়াতে টোটাল নাম্বাৰ চিলড্ৰেন বৰ্ন তে প্ৰিভিয়াস বাচ্চা এটা আছিলে আমি দি দিছো নাম্বাৰ অফ চিলড্ৰেন নাম্বাৰ অফ লাইভ চিলড্ৰেন এটা youngest child the youngest child যদি বাচ্চা দুটা আছে তেতিয়া সৰুটোৰ বয়সটো কিমান হেতি দিব দিছে তে বাচ্চা এটাই আছে 3 years age in month যদি সাপোজ 3 বছৰ 3 মাহ তেতে ফিমেল the next infertile no এতিয়া সেভ কৰি দিব সেভ কৰাৰ লগে লগে মানুহজনী ইয়াৰ পৰা ৰেকৰ্ডটো নাইকিয়া হৈ যাব তে সেভ এটা সাক টোটাল ৰেকৰ্ড 222 আছিলে চাইছেনে ইয়াৰ পৰা কলৈ গৈছে গল এটা 3 আছিলে 4 আহি গল নিচে ধৰিব পাৰিছে তে এতিয়া আমি ক'ত যাম এলিজিবল কাপল ট্ৰেকিংত গৈছে যাম ৰীনা তপো এজনী ধৰিব পাৰিছে তে ইয়াতে ফাৰ্স্ট ভিজিট 0 হৈ আছে তে ইয়াতে ডেট অফ ভিজিট দি দিম যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিল এই ভিজিটটো দি দিম 1910 আছে is pregnant woman is pregnant yes pregnancy test kit done yes test result positive continue next I say date of registration 1910 hobo financial year ahi gese RCS ID ahi gese serial number of pregnant woman RCS register তাছে ইয়াতে সব প্ৰেগনেন্ট ওমেন নেম অফ প্ৰেগনেন্ট ওমেন যদি কাৰোবাৰ নেমটো ভুল হৈ আছে তেতিয়া ইয়াতে এডিট কৰিব পাৰিব ৰি ৰেজিষ্ট্ৰেশ্যনত হা তো ইয়াতে সব কাটি আপডেট কৰি দিব পাৰিব ডেটটো তাই এজ অফ এখিনি আছে ডিটেইলছ yes beneficiary yes তাৰপিছত আমি কি কৰি দিম সেভ কৰি দিম কন্টিনিউ কৰি দিম তে ইয়াতে LMP ডেট বিচাৰিছে 15/7 তোমার জন্য ফার্স্ট সেমিস্টারত পড়া নাই 13 উইকস হৈ গল ADD এখানটা আছে পাস হিস্ট্রি কিবা যদি আছে দিব নহলে নো
previous pregnancies, number of previous pregnancies 1 asile, any complication, no. Outcome, previous pregnancy je asile, previous live birth to bacha je eta ase live birth ne live birth asile di dibo. Expected facility delivery kot hobo mane jodi di dibo. PSC location ta di dibo. weight to keman asile, $37, height 146, next মানুহ যদি ওচৰত আছে পিকচাৰ এটা দি দিব নেক্সট কন্টিনিউ কৰিব এটালে এনসি ভিজিট ক'ত হৈছিল visit date, if abortion any, no. Weight 37 asile, BP di dibo, hemoglobin যদি টেস্ট কৰিছে দিব বাকিখিনি সেম প্ৰসিডিউৰ high risk, yes, others at ho te others at der lage others to likhi dibo lagibo in weight তাৰপিছত সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে মানুহজনে চাওক ইয়াতে চাৰিটা আছিল গুচি গ'ল ক'ত প্ৰেগনেন্ট উমেনত আমি চাও ক'ত যাম প্ৰেগনেন্ট উমেনত যাও ইয়াতে এনসি ডিটেইলছ থাকিব আইডি দিম আমি সার্চ কৰি দিও আহি গৈছে ৰিনা তপ ফাৰ্স্ট ভিজিট তে এখানে এসে প্ৰেগনেন্ট উমেন ৰি-ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে এতিয়া নেক্সট স্টেপত আমি প্ৰেগনেন্ট উমেন ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত যদি এবৰ্শন হৈ যায় তে সেই এবৰ্শন কেনেকৈ আপডেট কৰে হেতু চাম আমি লগইন কৰি লও লগইন কৰাৰ পিছত কলৈ যাম ডেটা এন্ট্ৰি যাম ডেটা এন্ট্ৰি নেক্সট যাম প্ৰেগনেন্ট উমেন এতিয়া ইয়াতে 2 নম্বৰ অপচনটো আছে এএনসি ডিটেইলছ ইয়াতে ৰেকৰ্ড কিমানটা আছে আগতে চাই লও 44 ৰেকৰ্ডছ আছে তে গটিখিনি এএনসি ডিউ হৈ আছে মানুহজনীতে প্ৰেগনেন্ট হৈ আছে গতিকে ইয়াতে থাকিব তেটো আপডেট কৰাৰ লগে কলে আহি যাব এবৰ্শন লিষ্টত আহি যাব তে এবৰ্শন লিষ্টত কিমান আছে 20 তেটো কিমান হৈ যাব 21 হৈ যাব তাতে 43 হৈ যাব এটা ইয়াতে গুছি আহিব তেকিনে মন কৰি লব নেক্সট টাইম যাম এনসি ডিটেইলছ এতিয়া সার্চ বাই আইডি দি সার্চ কৰিম মানুহজনীক তাই আইডিটো লিখি লৈছো ইয়াতে আইডি দি পেলাই
ৰাইট হেণ্ড সাইডত সার্চ বাটন আছে সার্চ বাটন ক্লিক কৰিলে আহি যাব এইটো হৈছে সার্চ বাটন এটা ক্লিক কৰি দিয়াৰ লগে লগে ৰেকৰ্ডটো আহি গৈছে আমাৰ ৰেকৰ্ড আহি গৈছে আনন্দী ৰয় তে ভিজিট ফার্স্ট ভিজিট পাই আছে তাই এতিয়া নেক্সট আমি এবৰ্শন ডেটটো আপডেট কৰি দিম তেতে গোটেই ডিটেইলছ আহি গৈছে তে ইয়াতে মন কৰিবলৈ দুটা কথা আছে প্ৰথম হৈছে ষ্টাৰ মাৰ্ক দুটা দিয়া আছে ষ্টাৰ মাৰ্ক যিখিনি আছে সেইখিনি কম্পালসৰি ভৰাবই লাগিব এইটো এবৰ্শনতে হওক বা এনসি যেতিয়া এন্ট্ৰি কৰে তেতিয়াও দিব লাগিব এতিয়া আমি চাম ফেসিলিটি প্লেস অফ ডান এটা আমি এবৰ্শনৰ কাৰণে এন্ট্ৰি কৰি আছো গতিকে মানুহজনে এবৰ্শন ক'ত হৈছে যদি হস্পিটাল হৈছে হস্পিটাল সিলেক্ট কৰি দি দিব যদি ঘৰত হৈছে তে ভিলেজ দি দিব মই ভিলেজ দি দিছো তে প্ৰিভিয়াস ডেট শো হৈ আছে নেক্সট আহিছে এএনসি ভিজিট ডেট তে এই এএনসি ভিজিট ডেটটো কি হ'ব এটো আছে এএনসি ভিজিট ডেট দিব লাগিব ইয়াতে এএনসি ডেট ভিজিট হ'ব এবৰ্শন হোৱাৰ পিছত মানুহজনী যদি সাব সেন্টাৰ বা ভেচিনিত আহিছে তে সেই ডেটটো হ'ব দ্যাট মিন্স এবৰ্শনৰ পিছৰ ডেটটো পিছত যদি ভিজিট কৰিব গৈছে বা নিজে আহিছে সেই ডেটটো হ'ব যেতিয়া গম পাইছে আশা নাম্বাৰটো যদি ভিজিট কৰিব গৈছে তে কোনটো ডেটত গৈছে সেই ডেটটো দিব তে ডেটটো দিলাম 16 নৱেম্বৰ উইকস শো হৈ আছে সেকেন্ড পিৰিয়ড এনসি দেখুৱাই আছে তে এবৰ্শন ইফ এনি তে ইয়াতে আমি এছ কৰিম তে এছ কৰাৰ লগে লগে আহিছে টাইপ অফ এবৰ্শন ইন্ডোস এন্ড স্পন্টেনিয়াস তো দুটা টাইপ আছে তো ইন্ডোস হলে এবৰ্শন ফেসিলিটি টাইপ প্ৰাইভেট হস্পিটাল নে গভৰ্নমেণ্ট হস্পিটাল দুজনটো এম দি দিম নেক্সট স্পন্টেনিয়াস এটা সিলেক্ট কৰি ডেটটো দি দিলে হল তো আমি ডেটটো দি দিছো এবৰ্শন ডেট 18 অক্টোবৰ আৰু ভিজিট ডেটটো দিছো 16 নৱেম্বৰ 16 নৱেম্বৰ তো চাইছে তো এবৰ্শন ডেটটো সদায় ভিজিট ডেটৰ আগৰ হ'ব এইটো কথা মন কৰি চাব নহলে সেভ নহব মই এটা দেখুৱাই দিছো ভিজিট ডেটৰ পিছত যদি আমি এবৰ্শন ডেটটো দিও তেতিয়া সেভ নলয় ইৰৰ আহিব মই এবাৰ ট্ৰাই কৰি চাইছো 16 নৱেম্বৰ দিছিলো মই দিছো 23 প্লিজ এন্টাৰ কাৰেক্ট ডেট নিশ্চয় গম পাইছে মই আগৰ ডেটটো দি দিছো এতিয়া সেভ কৰি দিম সেভ ডাটা হ্যাজ বিন সাকসেসফুলি সেভড এতিয়া আমি চাও ৰেকৰ্ডটো এবৰ্শন লিষ্টত গৈ পেলাই এছক এনসি ডিটেইলছত 43 হৈ গল এবৰ্শন লিষ্টত 21 হৈ গল নিশ্চয় ধৰিব পাৰিছে যদি বুজি পাইছে তেতিয়া মই ভিডিওটো শেয়াৰ কৰি দিব লাইক কৰি দিব আৰু যদি কিবা বেলেগ টপিকছত ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব